বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম নাহমাদুহু ওয়া নুছল্লি আলা ৰাসূলিল কাৰীম আম্মা বা'দ। আজি ভাৰতৰ ইতিহাসৰ এটা খুবেই অভিশপ্ত দিন আৰু এটা খুবেই বৰ্বৰ দিন, যাক সদায় দ্য ব্লেক ডে অফ ইণ্ডিয়া বুলি মনত ৰখা হ'ব। এই 6 ডিচেম্বৰতেই প্ৰত্যেকজন ভাৰতীয় মুছলমানৰ হৃদয়ক আজুৰি থকা বাবৰি মছজিদক ডিমলিছ কৰা হৈছিলে, শ্বহীদ কৰা হৈছিলে। আৰু কিছু একাংশ ছেকুলাৰ মাইণ্ডেড আৰু কিছুমান বিশেষ পাৰ্টিৰ তলুৱা চেলেকা কিছুমান মুছলমানৰ এতিয়া যিবিলাক ভাষ্য হয় সেইবিলাক শুনিলে আৰু বেছি খং উঠে, আৰু বেছি দুখ লাগে। তাৰে ভিতৰত এজন অন্যতম হ'ল বদনামে জামানা, গুমৰাহে জামানা, ধাৰাপৃষ্ঠৰ আটাইতকৈ কুফা চিন্তাধাৰাৰ ব্যক্তিত্ব কামাল আজহাৰী। এই মেণ্টেল ডিছঅৰ্ডাৰ থকা মানুহজনে প্ৰত্যেকটো ছাবজেক্টত গৈ আঙুলি কৰিবলৈ যায়। সেই পাৰ্টিকুলাৰ ছাবজেক্টটোৰ বিষয়ে তেওঁৰ জ্ঞান থাকক নাথাকক, সাম্যক জ্ঞানো তেওঁৰ নাই, তাৰপিছতো তেওঁ গৈ পেলাই সেই পাৰ্টিকুলাৰ ছাবজেক্টটোত গৈ সোমাবলৈ যাব আৰু এটা বিশেষ পাৰ্টিক ছাপৰ্ট কৰাৰ উদ্দেশ্যে তেওঁ অবান্তৰ আৰু আবুল তাবুল বকা আৰম্ভ কৰে। তো প্ৰথমতে আহক ডাঙৰীয়াই বাবৰি মছজিদ সম্পৰ্কে কি কৈছে শুনি লওঁ। আমাৰ যিটো কলা ইতিহাস, আকবৰ একদম বাবৰৰ পৰা আৰম্ভ কৰি যিটো কলা ইতিহাস আমি ৰচনা কৰিছোঁ নহয়, সেই ইতিহাস আমি সলনি কৰিব লাগিব। পাৰিব 500 বছৰীয়া ইতিহাস সলনি কৰিবলৈ? যেতিয়া আপোনাৰ শাসন আছিলে তেতিয়া মন্দিৰ ভাঙিছিলে, তেওঁলোকৰ শাসন আহিছে তেওঁলোকে মছজিদ ভাঙিব, কথা শেষ। ইকুৱেল হয় নহয়? হয় নহয় কওক? আপোনাৰ শাসন থাকোঁতে আপুনি ভাঙি দিছে মন্দিৰ, নাম লগাই দিছে নিজৰ বাবৰি মছজিদ, আৰু বেলেগ নাম বিচাৰি নাপালে। এই অসুৰটোৱে বেলেগ নাম বিচাৰি নাপালে আৰু সি নিজৰ নামত মছজিদ ৰাখে, বাবৰি মছজিদ। বাবৰ কোন হয় আপোনালোকে জানে? বাবৰ কোন হয়? নিজৰ শাসনকালত যদি আমি মন্দিৰ ভাঙিছোঁ, তেওঁলোকৰ শাসনকালততো আমাৰতো ভাঙিবই ন দুই এটা। এইখিনি বুজক। এই ক্লিপটোত তেখেতে দুটা কথা কৈছে। প্ৰথম কথা হ'ল, যিটো বাবৰি মছজিদ হয় এইটো বাবৰে নিৰ্মাণ কৰিছিলে আৰু সেইকাৰণে বাবৰৰ নামতহে এই বাবৰি মছজিদটো নামাকৰণ কৰা হৈছে। তো তেখেতে ইয়াত খুবেই ইতিহাসৰ কথা কৈ আছে। তো আচলতে ইতিহাস তেওঁ অধ্যয়ন কৰা বেছি জৰুৰী হয়, কাৰণ মোগল সম্ৰাট বাবৰে যিখন তেখেতৰ ডায়েৰী লিখিছিলে, চাগটাই তুৰ্কী ভাষাত তেখেতে লিখিছিলে আৰু সেইখনৰ নাম আছিলে তুজকে বাবৰি। আৰু এই তুজকে বাবৰিক তেখেতৰ গ্ৰেণ্ডছান আকবৰে ফাৰ্চীলৈ ট্ৰান্সলেট কৰিছিলে আৰু তাৰ নাম দিছিলে বাবৰ নামা। আৰু পিছলৈ 20th চেঞ্চুৰী মানত এনিট বেভেৰিজ নামৰ ব্যক্তিগৰাকীয়ে সেই দুইখন টেক্সট, অৰ্থাৎ ফাৰ্চী টেক্সটখন অৰ্থাৎ বাবৰ নামা আৰু যিখন তুৰ্কী লেংগুৱেজত লিখা হৈছিলে তুজকে বাবৰি, এই দুইখনক সন্মুখত ৰাখি বাবৰ নামৰ ইংলিছ ট্ৰান্সলেশ্যন কৰিছিলে। তো এই গোটেই তিনিখন টেক্সটত, গোটেই তিনিখন কিতাপত তুজকে বাবৰি হওক বা বাবৰ নামা হওক বা যিখন ইংলিছ ট্ৰান্সলেশ্যন কৰিছিলে, সেই গোটেই কেইখন কিতাপত না এইটো কথাৰ উল্লেখ আছে যে বাবৰে সেই ঠাইত কোনোবা মছজিদ বনাইছিলে, বৰঞ্চ বাবৰ যে আয়োধ্যালৈ কেতিয়াবা গৈছিলে সেই কথাষাৰৰে কোনো উল্লেখ নাই। আৰু যদি কোনোবাই অৰিজিনেল হিষ্ট্ৰী যিবিলাক আছে সেইবিলাক যদি চাৰ্চ কৰে বা যিবিলাক ভাল এক্সপাৰ্ট হয়, হিষ্টৰিয়ান হয়, যিবিলাক অথৰিটি হয়, তেওঁলোকক যদি ফ'ল' কৰে বা তেওঁলোকৰ যদি কিতাপবিলাক পঢ়ে, তেতিয়া তেখেতসকলে ভালকৈ গম পাব যে বাবৰি মছজিদ 1800 চনৰ আগতে বাবৰি মছজিদৰ নাম বাবৰি মছজিদ নাছিলে, বৰঞ্চ জামে মছজিদ আছিলে। কিন্তু বিশেষ এটা পলিটিকেল ইছ্যুৰ কাৰণে আৰু বিশেষ কিছুমান সাম্প্ৰদায়িকতাৰ কাৰণে আৰু এই সাম্প্ৰদায়িকতাটোক আৰু বেছি ৰং দিবৰ কাৰণে ইয়াক বাবৰি মছজিদ নামাকৰণ কৰা হ'ল। তাৰ আঁৰত এক বহুত ডাঙৰ এটা কাহিনী আছে বা বহুত ডাঙৰ কিছুমান প্ৰপেগেণ্ডা আছে। তো সেইবিলাক আজহাৰী ডাঙৰীয়াই প্ৰথমতে ষ্টাডি কৰক, তাৰপিছত আহি পেলাই লাইভত এইবোৰ আবুল তাবুল বকিব। তাৰপিছত তেখেতে দ্বিতীয় কথাটো ক'লে যে মুছলমান সমাজক উদ্দেশ্যি পেলাই তেখেতে কৈছে যে আপোনালোকৰ যেতিয়া শাসন আছিলে আপোনালোকে তেওঁলোকৰ মন্দিৰ ভাঙিছে, এতিয়া তেওঁলোকৰ শাসনকালত তেওঁলোকে মছজিদ ভাঙিছে। তো আজহাৰী ডাঙৰীয়াক মই ইয়াৰ উত্তৰটো দিবলৈ যোৱাৰ আগতেই তেওঁক ক'ব বিচাৰোঁ যে আপুনি প্ৰথমে অধ্যয়ন কৰিব আৰু কোনো বিশেষ পাৰ্টি বিশেষৰ চামচাগিৰি নকৰাকৈ নিউট্ৰেল হৈ পেলাই আপুনি অথেণ্টিক বস্তুবিলাক প্ৰথমতে ষ্টাডি কৰিব, তাৰপিছত গম পাব যে আচল ৰহস্য কি বা আচল কথাটো কি। বাবৰি মছজিদ সম্পৰ্কে অনাৰেবল সুপ্ৰিম কোৰ্টে যিটো ভাৰ্ডিক্ট দিছিলে, তো সেই ভাৰ্ডিক্টটোৰ 907 নম্বৰ যিটো পেজ হয়, সেই পেজটোত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এই ভাৰ্ডিক্টটো তাত লিখা আছে। মই সেইটো আপোনাক পঢ়ি শুনুৱাই দিছোঁ। তাত লিখিছে, নো এভিডেন্স ইজ এভেইলেবল ইন এ কেছ অফ দিছ এণ্টিকুইটি অন দ্য কজ অফ destruction of the underlying structure and whether the pre-existing structure was demolished for the construction of the mosque. তো অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এই ভাৰ্ডিক্টত তেওঁলোকে স্পষ্ট কৰিছে যে এই কথাষাৰৰ কোনো এভিডেন্স নাই, এই কথাষাৰৰ কোনো প্ৰমাণ নাই। এইটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ জাজমেণ্ট হয় যে এই কথাষাৰৰ কোনো প্ৰমাণ নাই যে বাবৰি মছজিদক তাৰ আগত যিটো প্ৰি ষ্ট্ৰাকচাৰ আছিলে সেইটো ভাঙি পেলাই, লাগেতো ৰাম মন্দিৰ হওক বা কিবা হওক, তো সেইটো ষ্ট্ৰাকচাৰ ভাঙি পেলাই, সেইটো ষ্ট্ৰাকচাৰ ডেমলিছ কৰি পেলাই এই বাবৰি মছজিদৰ নিৰ্মাণ কৰা হৈছে। এই কথাষাৰৰ কোনো এভিডেন্স নাই, ছলিড এভিডেন্স নাই। তো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই যিটো কথা ডিক্লেয়াৰ কৰিছে বা যিটো কথা মানি লৈছে যে ইয়াত কোনো ৰাম মন্দিৰৰ ষ্ট্ৰাকচাৰ নাছিলে, কোনো ৰাম মন্দিৰ ভাঙি পেলাই ইয়াত বাবৰি মছজিদ বনোৱা হোৱা নাই, সেই ভাৰ্ডিক্টটোত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই নিজেই মানি লৈছে
তো আপুনি আকৌ কিহৰ কাৰণে মুছলমান সমাজক আহি পেলাই তিৰস্কাৰ কৰিবলৈ আহিছে, কোনোবা এটা বিশেষ সম্প্ৰদায়ক খুচ কৰিবৰ কাৰণে? তো মই যে আৰম্ভণিতে আপোনাক এটা বিশেষণ দিছিলোঁ যে ধাৰাপৃষ্ঠ আটাইতকৈ কোফা মানসিকতাৰ আপুনি ব্যক্তি হয়, তো এই কাৰণেই কৈছিলোঁ। কাৰণ মুছলমান সমাজত আপোনাৰ নিচিনা মানুহ থকালৈকে আৰু বেলেগ শত্ৰুৰ প্ৰয়োজন নাই। কাৰণ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই যেতিয়া বাবৰি মছজিদৰ যিটো ভাৰ্ডিক্ট দিছিলে, এই ভাৰ্ডিক্টটো অহাৰ পিছত যিবিলাক নিউট্ৰেল মানুহ হয় তেওঁলোক অশান্তিত আছিলে। তেওঁলোকে এই ভাৰ্ডিক্টটো সহজে ল'ব পৰা নাছিলে, এই ৰায়দানটোক তেওঁলোকে সহজে ল'ব পৰা নাছিলে। তো আপুনি কিহৰ আবুল তাবুল বকিবলৈ আহিছে এতিয়া আহি পেলাই? মই তাৰে কেইটামান উদাহৰণ দিওঁ। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ প্ৰাক্তন ন্যায়াধীশ AK গাংগুলী বাবৰি মছজিদৰ সেই ৰায়দানটো অহাৰ পিছত যেতিয়া AK গাংগুলী ডাঙৰীয়াক কোনোবা পত্ৰকাৰে ইণ্টাৰভিউ ল'বলৈ গ'ল, তেখেতে তেতিয়া কৈছিলে যে মই এই ভাৰ্ডিক্টটো অহাৰ পিছত খুবেই ডিষ্টাৰ্ব হৈ আছোঁ, মই খুবেই মানসিক অশান্তিত আছোঁ। কাৰণ আমাৰ যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যন হয় আৰু ইয়াৰ যিটো এক্সিষ্টেঞ্চ হয় এইটো হ'ল ছ'চিয়েলিষ্ট ডেম'ক্ৰেটিক ৰিপাব্লিকৰ ওপৰত, আৰু যিটো বেছড হ'ল ছেকুলাৰ প্ৰিন্সিপলৰ ওপৰত, টোটেলি ছেকুলাৰ প্ৰিন্সিপলছৰ ওপৰত। তো তাৰপিছতো আস্থাৰ বুনিয়াদত, আস্থাৰ ওপৰত বেছড কৰি পেলাই এই যিটো ভাৰ্ডিক্ট আহিলে, এই ভাৰ্ডিক্টটোৱে আৰু এই ৰায়দানটোৱে মোক খুবেই ডিষ্টাৰ্ব কৰি আছে, মোক খুবেই আমনি কৰি আছে। কাৰণ এই বিশেষ ৰায়দানটোৱে বা এই বিশেষ ভাৰ্ডিক্টটোৱে ভাৰতীয় গণতন্ত্ৰৰ যিটো সুসজ্জিত অট্টালিকা, সেই অট্টালিকাটোক অলপ সময়ৰ কাৰণে জোকাৰি গ'ল নেকি? Well, I'm a little perplexed and slightly disturbed. The reasons are this. You see, when the Constitution came into existence and we became a socialist democratic republic based on secular principles, and we have guaranteed a freedom to practice and profess religion to everyone in this country, including the minority, on that day there stood a mosque. This is undeniable. There's no question of any historical evidence. And what is also undeniable is that that mosque was demolished on 6th of December 1992 by sheer vandalism. And in the recent judgment of Supreme Court also it has been said that it was an act of gross error and gross violation of rule of law. So in that scenario, question is, who has been wronged? Which community has been wronged? ঠিক সেইদৰে অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ প্ৰাক্তন চিফ জাষ্টিছ মিষ্টাৰ মাৰ্কাণ্ডে কাৰ্জু, তেখেতক যেতিয়া কোনো পত্ৰকাৰে আহি পেলাই ইণ্টাৰভিউ ল'লে এই ভাৰ্ডিক্টটো সম্পৰ্কে, তেতিয়া তেখেতে ক'লে এইবিলাক একেবাৰে ননচেঞ্চ কথা হয়। যদি মই জাজ থকা অৱস্থাত এনেকুৱা বিলাক এই পিটিশ্যনবিলাক আহিলেহেঁতেন তো মই লগালগ খাৰিজ কৰি দিলোহেঁতেন, এই পিটিশ্যনবিলাক মই লগালগ খাৰিজ কৰি দিলোহেঁতেন, এইবিলাক মই নুশুনোৱেই, এইবিলাক মই হিয়াৰিঙে নকৰোঁ। देखिए, पहले तो मैं ये कहना चाहता हूँ कि ये राम मंदिर इशू कोई इशू ही नहीं है, ये सब एक पॉलिटिक्स है और कुछ नहीं। मैं होता जज तो मैं तो पिटीशन हाई कोर्ट में ही फेंक देता कि ये सब पॉलिटिक्स है, कुछ नहीं, इट इज़ ऑल नॉनसेंस। समस्या देश के सामने है, रोजगार की समस्या है, गरीबी की समस्या है, ये हेल्थ केयर प्रॉब्लम्स हैं, मेल न्यूट्रिशन, एजुकेशन, ये प्रॉब्लम नहीं है। ये तो डाइवर्ट करना जनता का पूरा अटेंशन डाइवर्ट कर देना रियल इशू से टुवर्ड्स नॉन इशू। कोई इशू ही नहीं है राम मंदिर, बिला वजह और ये सब वोट बैंक का किस्सा है, वोट के लिए है पूरा। ये हम इशू ही नहीं मानते उसको। ঠিক সেইদৰে ভাৰতৰ এজন খুবেই অথেণ্টিক হিষ্টৰিয়ান ডক্টৰ ৰাম পুনিয়ানী, তেখেতে এটা ইণ্টাৰভিউত কৈছিলে যে ৰাজ্যৰ আৰক্ষী আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সন্মুখত আমাৰ এটা আৰ্কলজিকেল প্ৰটেক্টেড মনুমেণ্ট, অৰ্থাৎ বাবৰি মছজিদৰ কথা কোৱা হৈছে, যে আমাৰ এটা আৰ্কলজিকেল প্ৰটেক্টেড মনুমেণ্টক ভাঙি দিয়া হ'ল, আৰু এইটো কোনো অৰ্ডিনেৰী মনুমেণ্ট নাছিলে, এইটো 500 বছৰীয়া এটা ঐতিহাসিক বস্তু আছিলে আমাৰ। তাৰপিছত তেখেতে কৈছে যে সাম্প্ৰদায়িকতাই এই কাৰ্যটোৱে এইটোৱে বুজায় যে সাম্প্ৰদায়িকতাই এটা লিমিট ক্ৰছ কৰিছে, আৰু যিটো আমাৰ ডেম'ক্ৰেটিক ছ'চাইটিৰ কাৰণে বৰ এটা ভাল লক্ষণ নহয়, বা যিটো কাৰ্যই আমাৰ এই ডেম'ক্ৰেটিক ছ'চাইটিখনক বহুত এফেক্ট কৰিব। और जब बाबरी मस्जिद को गिराया गया, मुझे लगा, क्योंकि मैं भी इसकी पूरी स्टडी कर रहा था, सुप्रीम कोर्ट ने भी बाद में कंफर्म किया कि इसका कोई डायरेक्ट प्रूफ नहीं है कि वहाँ मंदिर था, भगवान राम का मंदिर था, उसके बारे में भी मैंने स्टडी किया था। और ये इसके कारण बहुत तकलीफ हुई कि सांप्रदायिकता इतना पावरफुल हो सकती है कि राज्य की पुलिस देख रही है, सेंट्रल गवर्नमेंट देख रही है, और उसके सामने हमारा एक आर्कियोलॉजिकल प्रोटेक्टेड मॉन्यूमेंट तोड़ा जा रहा है। ये कोई ऑर्डिनरी मॉन्यूमेंट तो था नहीं। अभी आज जैसे VT स्टेशन है, इट इज़ प्रोटेक्टेड बाय आर्कियोलॉजिकल दिस थिंग, तो उसको तोड़ा जा रहा है। तो उसके लिए मुझे लगा कि सांप्रदायिकता एक थ्रेशोल्ड को क्रॉस कर रही है, एक जो सीमा है उससे बढ़ के क्रॉस कर रही है, जो हमारी सोसाइटी को बहुत अफेक्ट कर सकती है। दैट वाज माई कंसर्न, क्योंकि मैं मूल रूप से मैं डेमोक्रेसी में मानता हूँ, मानवता में मानता हूँ। গতিকে আজহাৰী ডাঙৰীয়াক কৈছোঁ, আপুনি চমচাগিৰি বাদ দিয়ক, আপুনি নিউট্ৰেল হৈ পেলাই ফেক্টবিলাক এনালাইচিছ কৰিব, তাৰপিছত আপুনি এটা সিদ্ধান্তত উপনীত হ'ব। কাৰণ অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই সেই ভাৰ্ডিক্টটোত কেইটামান কথা কৈছিলে, সেই কথাকেইটা মই আপোনাক কৈ দিব বিচাৰোঁ। প্ৰথম কথা হ'ল, ৰাতিৰ আন্ধাৰত চোৰৰ নিচিনা গৈ পেলাই বাবৰি মছজিদত মূৰ্তি ৰখা কাৰ্যটোক অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই বৰ এটা ভাল কাম বুলি কোৱা নাই, যে এইটো এটা বেয়া কাম হ'ল। তাৰপিছত 6 ডিচেম্বৰত যে মছজিদটো শ্বহীদ কৰা হ'ল, এই শ্বহীদ কৰা কাৰ্যটোক অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই সেই ভাৰ্ডিক্টটোত
এক্ট অফ ক্ৰিমিনেল আৰু টোটেলি ভায়োলেন্স বুলি কৈছিলে। গতিকে তেওঁ এইটো কথা মনত ৰখা দৰকাৰ। তাৰপিছত অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এইটো কথাও ডিক্লেয়াৰ কৰিছিলে সেই ভাৰ্ডিকটোত যে মছজিদৰ তলত কোনো মন্দিৰৰ প্ৰমাণ পোৱা নাই বা কোনো মন্দিৰ ভাঙি পেলাই মছজিদ নিৰ্মাণ কৰা কথাটোৰ কোনো এভিডেন্স নাই। এষাৰ কথা সেই ভাৰ্ডিকটোত স্পষ্ট কৰা হৈছে। তো এতিয়া প্ৰশ্ন হ'ব, যদি ইয়াৰ কোনো প্ৰমাণেই নাই তেনেহ'লে কিহৰ বুনিয়াদত বা কিহৰ ওপৰত ভিত্তি কৰি পেলাই ৰাম মন্দিৰ বনাবলৈ তাত ৰায়দান দিয়া হ'ল? তো সুপ্ৰিম কোৰ্টৰ সেই ভাৰ্ডিকটোত কোৱা হৈছিলে যে আস্থাৰ বুনিয়াদত, যিহেতু এটা বিশেষ সম্প্ৰদায়ৰ সেই জেগাডোখৰক লৈ পেলাই এটা আস্থা আছে, তো সেই আস্থাৰ ওপৰত ভিত্তি কৰি পেলাই সেই জেগাডোখৰ এটা বিশেষ কমিউনিটিক দি দিয়া হ'ল হিন্দু ৰাম মন্দিৰ বা ৰাম টেম্পল নিৰ্মাণৰ কাৰণে। তো এই ভাৰ্ডিককেইটাই মুছলমান সমাজক এটা সকাহ দিয়ে যে মুছলমানসকলক যিটো বদনাম দি থকা হৈছিলে যে মুছলমানে মন্দিৰ ভাঙি পেলাই মছজিদ নিৰ্মাণ কৰিছে, এইটো কথা অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া একেবাৰে খাৰিজ কৰিছে। ইয়াৰ কোনো এভিডেন্স নাই বুলি কৈছে। কিন্তু স্বাধীন ভাৰতত কোনে বাবৰি মছজিদ ভাঙি পেলাই মন্দিৰ নিৰ্মাণ কৰিলে সেইটো কিন্তু ইতিহাসত লিখা হ'ব। এইষাৰ কথা আজহাৰী ডাঙৰীয়াই জানি ৰখা উচিত। আপোনাৰ যিহেতু লাজ চৰম একেবাৰে নাই, আপুনি জমিৰ কাৰোবাৰ হাতত বিক্ৰী কৰি ৰাখিছে, কিন্তু মুছলমান সমাজে নিজৰ ইতিহাস কেতিয়াও পাহৰি নাযায়। ইনশাআল্লাহ আমি আমাৰ আগন্তুক প্ৰজন্মসকলকো এইষাৰ কথা কৈ থৈ যাম, মৰাৰ সময়ত এইটো অচিয়ত কৰি থৈ যাম যে 6 ডিচেম্বৰৰ দিনা 1992 চনত সং পৰিবাৰে মূল বাবৰি মছজিদ ভাঙি পেলাই যিটো এক্ট অফ টেৰৰিজিম বা ভায়োলেন্স কৰিছিলে, যে মুছলমানৰ ওপৰত যিটো জুলম কৰিছিলে, সেইটো কথা আমি মৰাৰ আগলৈকে আমাৰ নচলবিলাকক, আমাৰ প্ৰজন্মবিলাকক আমি কৈ যাম। लहू से करके वजू हमने सजाया था जिस चमन को, लहू से करके वजू हमने सजाया था जिस चमन को, अहले फितन उसी पे अपना पसीना छिड़क रहे हैं। खुदा हमारे हौसलों को सब्र की पैमानों में रखे, वरना तो तलवार जज्बात मयानों से निकल चुकी है।